নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ। আজি মই বনাব লৈছোঁ বেংগলী ষ্টাইলত মুগ দালি। আহকচোন চাওঁ ভিডিঅ'টো বেছি দেৰি নকৰি। মুগ দালিখিনি মই ধুই ল'লোঁ, ভালকৈ ধুই ল'ব। মই 3বাৰ ধুইছোঁ। এতিয়া এইটো কাপেৰে মই 1.5 কাপ মুগ দালি দিছোঁ। এতিয়া মই এইখিনি গেছত পাতি দিম। গেছত এতিয়া মই কেৰাহীখন পাতি দিলোঁ। ইয়াত এতিয়া মই 2 গিলাচ আধা জোখত পানী এড কৰিম। 2 চামুচ নিমখ এড কৰিম আৰু 10-15 মিনিটৰ কাৰণে উতলিবলৈ দিম। 10 মিনিট হৈ গ'ল। এইখিনি এতিয়া ফেন ওলাইছে দেখিছে। ফেনখিনি এতিয়া কাঢ়ি ল'ম। হালধি এড কৰিম ইয়াত এতিয়া 1 চামুচৰ আধা হালধি এড কৰি দিম আৰু সিজিবলৈ দিম। দাইলখিনি সিজি গ'ল। এইখিনি এতিয়া মই ঘুটি দিম। প্ৰায় দাইলখিনি এতিয়া হৈয়ে গৈছে। এতিয়া আৰু অকণমান বাকী আছে, চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। ইয়াত মই অন্য এখন কেৰাহী পাতি দিছোঁ। ইয়াত সৰু চামুচেৰে 2 চামুচ মিঠাতেল এড কৰিম। মই লৈছোঁ পিঁয়াজ এটা, 3টা শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ। ইয়াত এতিয়া মই শুকান জলকীয়া 3টা দি দিছোঁ। অকণমান লৰাই দিছোঁ। ইয়াত এতিয়া মই কাটি থোৱা পিঁয়াজখিনিও এড কৰি দিছোঁ। পিঁয়াজখিনি এতিয়া মই অকণমান ৰঙচুৱা অহালৈকে ভাজিম। এতিয়া মই পাঁচফোৰণখিনি এড কৰি দিছোঁ। পাঁচফোৰণখিনি অলপ গোন্ধ ওলোৱালৈকে ভাজিম। খিনি ভজা হৈ গ'ল। ইয়াত এতিয়া দাইলখিনি এড কৰি দিছোঁ। 2 মিনিটৰ কাৰণে এনেই অকণমান উতলিবলৈ দিম। আৰু দাইলখিনি ইমান ধুনীয়াকৈ হৈ গৈছে। হৈ গ'ল দাইলখিনি এতিয়া ধুনীয়াকৈ। যদি এই মুগ দাইলৰ ৰেচিপিটো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।